ও বন্ধু, বান্ধৱী আৰু ভাইসকল, এটা কথা কওঁ, যদি আপোনালোকৰ আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি ওলা ক্ৰেজি নহয় দিয়কচোন, কিন্তু যিমান পাৰোঁ আপোনালোকক খাবৰ কাৰণে চেষ্টা কৰিম। এই ভিডিঅ'বিলাক লৈ একো কণ্ট্ৰভাৰ্চি নকৰে যেন। আৰু এটা কথা, ছাবস্ক্ৰাইবো কৰি দিব না কি? ধন্যবাদ। ভিডিঅ' চাওক আৰু মজা লওক। চালা ভিক্ষাৰীৰ জীৱন। এই কুত্তা ভিক্ষাৰী নহয়, ধিক্কাৰী জীৱন। আৰে বাবা, আমি ভিক্ষাৰী বুলিতো ক'ব লাগব না। তে যা তই ক'ৰবাত দলঙৰ মুখত বগে। 2-4 টকা পাই যাবি তাতে নে কি? সেইটো কথা নহয়। চাবিচোন, চিনেমা ৰিলিজ হৈ গেল, আমি আজি গেলে চাব পাৰছোঁ নে? কিমান হাজাৰ হাজাৰ মানুহে শেষ কৰি দিলাক। চাব লাগছিলে চিনেমাখন। পইচা আছে, এইটোৱেতো দুখৰ কথা। ক'ত দুখ লেভেল মাৰছিলি এতিয়া? তাৰ কাৰণে মই মাৰছোঁ। চলা ভিক্ষাৰী জীৱন। ইয়াতকৈ বেদনা আছেনে অ মৰমী, জীৱনত শান্তি নাই কিয়া। চাবাতো লাগবয়ে, যেনকে কি নহওক কিবা এটা যোগাৰ কৰিব লাগব। আমাৰে ৰঙিয়া চন্দন দা মেইন হিৰো, আমি কেনেকে নাচাম? বহুত শুনি আছোঁ ৰ, চিনেমাখন বোলে মস্ত ভাল হৈছে। ভাল হ'বয়ে, আৰু ভাল হ'লা হয়। তাৰমানে কি হৈছিল, চন্দনাই মোকো লগ ধৰিছিল, মানে কৈছিল আৰু তোক এনেকুৱা সৰু এটা পাৰ্টত লাগব, তই ক'ত দিব পাৰিবি নে? কি গৰুৰ গোবৰ চাফা কৰা নেকি? নে গৰুৰ গলি গত চাফা কৰিব দিলে হয়তো। তহঁতে যি সেনেকৈ কৈছে মই ইমান সৰু সুৰা পাৰ্টত কাম কৰিম নেকি? মোক ডাঙৰত ল'লা কয়। তাৰমানে কি হ'ল, মোৰ এটা মানে আৰ্জেণ্ট কামৰ কাৰণে মই বাদ দিব লগা হ'ল আৰু চিনেমাখন। সেই বল কালি কিনে ভাবা চাবা যাম বল একবাৰ। বল, অলপ টকা পইচাও যোগাৰ কৰিব লাগব। হা বল। মাই 200 টকা এটা নেদাকে মোক? কিয় ভাই, কি কৰে 200 টকা? মাই মই গৰু চাব যাম। হা, কি হ'ল আমাৰ গৰুটোৰ? আৰু কি গৰু চাব 200 টকা লাগে নেকি? মই এনে চাই আহিম দে, তই চাই দিলে নাংগে দে, ঘুমগে বিচনাত। তই ফুল উঠছে মা, তই ক'ত গেলিয়ে শুনচোন। চালা এনেই গেল। কিবাকে ল'ৰ 400 টকামান। ঐ মা ক'ত গেলি তই? শুনচোন, এই ডাঙৰ কথা এটা আছে, শুন। এই ৰাহ, মই অলপ কাম কৰি আছো। তোক মাতছোঁ না, তই শুন। কি একো মৰা না? মা, মোৰ মা মোক 400 টকা এটা দিয়া। কি কৰা এটা 400 টকা? মানে সেয়া গৰু চাবা যাম। মাৰ খাই পাইছা নে? যদি মাৰ খাই পাইছা তেতিয়াহ'লে পলো পাৰে। মোৰ কাম আছে। এটা গৰু চাওঁতে গোটেই 400 টকা লাগে। বাপেক মায়েকো গোটেই লাট চাব বুলি ভাবছি। চালা কোনো পাত্তাই নেদাছিল দেখোনে। কেলা কুকুৰ বুলি পুছলি অলপ ভাল লাগিল হয়, তাকো নোপোচে। এন্দৰ কাষতে যাওঁ ৰে, এন্দৰ পৰা অলপ খীৰাব লাগব, নহ'লে নহচি আৰু। জান, কিবা খাবা নেকি? খোৱা যদি খোৱা। নাই একো নাখাওঁ দিয়া। আজি চিন্তা কৰিব নালাগে দিয়া, মোৰ পইচা আছে। নেলাগে, একো নাখাওঁ। অ'কে। সেন্দুৰ দুকু চাৱে লিলি নাই ব'লো ছাৰ। কি কৰিছিলো তাই বহি? ইমান দিনে চেনি খালো, আজি অলপমান চাহৰ দোকানত বহি গুৰ খাই আছো। খা গৰ খা। পিছে দেশত কি ঘটি আছে কিবা অলপ খবৰ ৰাখছানে? চব খবৰ আছে। তেছো কয় এতিয়া বৰ্তমান কি চলি আছে? এতিয়া বৰ্তমান গৰুৰ হাহাকাৰ চলি আছে, চবফালে বিশ্ৰে। ঐ জানে দেখোন। জানোতো, জানবই লাগব। পিছে চাবা যাবি নে নাযা? আমি চাবা নাযাম। টিকেট বুক হৈ আছে, গল্ডেন চিট থৈ দিছো, যাই কিনে বহিলি হ'ল। বাপ্পা ঐ, আমাকো নিবে নেকি এখন? জানানো মই যাম, সন্দেহ ক'ত যা? এই জাগে তহঁতৰ লগত আমি এনো যাবা খোজা নাই যা। নাপা এনে কৈছো, মানে সেই দুখনেই টিকেট বুক কৰিছো, আমি দুয়ো যাব লাগব এতিয়া। উপায় নাই দেছো, এতিয়া যদি আমাৰ জানটো নাখছিলা হয় তেতিয়াহ'লে তোনাৰ এটাক লৈ গেলো হয়। যাৱে মেকো লাগে, তই যা, নাযাওঁ যা তোৰ লগত আমি। দেউতা আমাৰ টাইম হৈছে, আমি যাওঁ দিয়া না। মানে সেই দেচোন, গল্ডেন চিট লৈছো যিহেতু অলপমান দামী মানুহৰ দৰে হৈ গেল, অলপমান ভালকে যাব লাগব তোৰ। দেউতা আমি যাওঁ দিয়া, বলা যাম। আৰু সেই দে, তহঁতে যদি কিবা এটা চাহ দোকানত খাই ল'বি, মই দিম দে বিলটো। বাপ্পা ঐ, তাৰো বৰ লেবেল হৈ গৈছে। সি 2 দিন পিছত গম পাব ৰ, তিৰিৰ তলত চালাওতে। তহঁতৰ পিছে পইচা পাতি যোগাৰ হ'ল নে? মই যাই কিনে মাক সুধলো, মা মোক 200 টকা এটা দি নাই, 1 টকাও নিদিলাক। মোৰো সেনেই বিলে ধন। মই সোধাই নাই ৰ। মই মাইক ক'লো, মা মোক 200 টকা এটা দি মই গৰু চাই আহো। মায়ে কৈছি, বাপ্পা গৰু চাবা গেলি আৰু 200 টকা লাগে নেকি? আচ্ছা মই চাই আহিম দে, তই বিচনাত ঘুমো বোলে। কেলা সেনকে ব্যৱহাৰ কৰে দিয়া কোনবাই। মোৰ কথা বা মাই নুশুনিলাকে একো। মই সোধাই নাই ৰ, সুধবা লাগব। মোৰো এনেই বুলি হ'ব যেন পাইছোঁ, সেই বুলি সুধি চাম ৰচোন। মায়ে পাৰা বচ্চম অলপ হ'লেও দে পইচা।
যা বাচা তই সুধি আহিগে তোৰ বা কি বিলে হয় আমি ইয়াতে অলপ বহি আছো যা দে মই যাই আৰু একবাৰ ধন আমি অলপ বহো বল মাই ক'তে শুনছো অলপমান কি হ'ল তোৰ এটা তোমাক নাংগে আমাক মাতা আমাক ক'ত মাইৰে নাই বন্ধনৰ কামত ওলাই গৈছে অলপ এটা আৰ্থিকভাৱে অলপমান দুৰ্বল অলপমান টকা পইচাৰ প্ৰয়োজন আছিল কি কৰা তুমি পইচা এটা দিবা নেকি গৰু চাব লাগিছিল ল এইটোকে ল 1 টকা 1 টকা কি হ'ব সেইখিনি দি যা গৰুটো চাই আৰু 1 টকা তুই দি কিবা এটা চকলেট খাই আহিবা কেলা ঠেকৰা পৰা জীৱন যা আম্মা কি হলে ইয়াৰ কিবাৰে হেমলে আছি হেল্ল' ঘৰত মাই নাই এটা 1 টকা দিছি গৰু চাবা চাওঁতে এটা চকলেট খাবা দিছি কেলাই আমাৰ একলাই ভিক্ষাৰী জীৱনে নহয় ভিক্ষাৰ জীৱনো কোনো এটা কাম ভালকে নাযায় চিনেমাত ঠিকে কৈছি চালা ভিক্ষাৰে জীৱন এইবাৰ চাব নাপাবা চিনেমা আকৌ বাবা কথা নহয় হিৰি পাতত আছে কণা বিধি খোজে খাবা উজুতি দেখ